করছি। এই খুঁজে বার কর না। নাম ও মোর ধরিত্রী আই শরণত দিবা ঠাই খেতি অকর নিস্তার নাই মাটি বিলে ওখো খাই। হেল্ল' গাইজ, ৱেলকাম টু মাই এভাৰ ট্ৰাই চেনেল। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইজ, মই আছোঁ এতিয়া খেতি পথাৰত। শুনি আমাৰ গাঁওখনি খেতি পথাৰে ভৰা। বৰ্তমান পানীয়ে নাই, অকণমান অকণমান আছে। আপোনালোকে চোৱা, চাওক। क्या सीन है वाह क्या सीन है অ' বাহ, আলিবাৰ কাটপা যাওঁ মই। অঁ, হা ওলো অলপ দে, হ'ব দে দে। ফাইনেলি গাইজ, মই এতিয়া যাব ওলাইছোঁ মানে পথাৰত, মানে আলি পাৰ কাটিবলৈ। মানে বাবাই এতিয়া হাক দিলে, মানে কি পথাৰখন বহুত বেছি মানে পতা হৈ আছে। আৰু পথাৰত মানে কি পতা মানে আমাৰ ডাইৰেক্ট আমি পতা বুলি কওঁ, মানে বোকা হৈ আছে পথাৰখন। তাৰ কাৰণে এতিয়া মানে কি মোক যাবলৈ হাক দিছে, মানে চাইকেল মাৰি যা, ৰাস্তা দি যা, ওচৰ হ'ব। এতিয়া চাইকেল মাৰি গৈ আছোঁ পথাৰত। বলক গাইজ। ও পেডেল মাৰি 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 ও ভণ্টি চাইকেল চলাই যাম। গাইজ, বৰ্তমান পুৰা সপোনৰ বাইকখন মানে ফাইখন আর বাবাও চলাম, ময়ো চলাম। বাপ কা সাইকেল হে ইয়ে গাইজ, समझ रहे हो समझ रहे हो आप বর্তমান চলাই আছো। ও হো গাইজ, কি মজা ফিলিং। ও চাকা উৰি যাম জাগা হৈ আছে। এয়া গাইজ, গাঁৱৰ ৰাস্তাৰে আহি আছো। চৰকাৰক ধন্যবাদ দিব লাগিব, মানে গাইজ ৰাস্তাখন ভাল কৰি দিয়াৰ কাৰণে। থেংকছ মামা। मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। সাইকেল রাইড বি জিন্দাবাদ। আর সাইকেল রাইড করিম গাইজ ভূটানলৈকে। কোনে কোনে যাবি প্লিজ কমেণ্ট কৰি জনাব। আৰু সকলোৱে ওলিব চাইকেল ৰাইড। মজা গাইজ, পথাৰৰ কাম কৰা যায় গাইজ। গাইজ, চাইকেল চলাই লাজ কৰা কোনো কথা নাই। ভিডিঅ' বুলি হ'লে বনাব পাৰে, চাইকেল চলাই বনাব পাৰে, যি কিনো। অহো গাছ, এয়া হৈছে আমাৰ গাঁৱৰ নামঘৰ চাৰিআলি। এতিয়া ৰাইট চাইডেদি গৈ আছোঁ। বঢ়িয়া না? এতিয়া গাইছ, নামঘৰৰ ৰাইট চাইড পিছেৰে গৈ আছোঁ। এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। আৰু গাইছ, পথাৰখন কি ধুনীয়া পৰিৱেশ এটা চাওক। গাইছ, ৰেষ্ট মানে বৰ্তমান 10টা বাজিল। সেয়া পথাৰৰ ৰোহিণীগিলা চাহ খাব ধৰিছে। চাহ বৰ্তমানে চব বহি আছে, চাহ খাব ধৰিছে। চাহ পানী শুকাই গৈছে গাইছ, চাওক। ফাইনেলি গাইছ, বৰ্তমান মই পথাৰত আহি পালোঁ। আৰু গাইছ, মানে প্ৰায় সকলোৰে ৰোৱা হ'লে, আৰু প্ৰায় ভাগ আমাৰখিনি গাইছ মানে কাৰাই থৈ দিয়া হৈছে। মানে ফাৰ্ষ্ট এবাৰ মানে যে হাল বালে, এইটো কাৰোৱা বুলি কয়। আৰু আমাৰ বৰ্তমান ট্ৰেক্টৰৰ চিজন না গাইছ, ডাঙৰ ট্ৰেক্টৰ দি মানে হাল বাবলৈ দিছিলোঁ, বৰ্তমান কাৰাই থোৱা হৈছে। আৰু গাইছ, সকলোৰ মানে কি প্ৰায় ৰোৱা হ'লে। আৰু গাইছ, পথাৰখন পুৰা সেউজীয়া সেউজীয়া, মানে দুদিন পাছত কি ধুনীয়া লগা হ'ব। আৰু
ফাইনেলি গাইছ মোৰ এখন আলি কাটা বৰ্তমান হৈ গ'ল এখন দুই পাৰে দুই চাইড মানে টেকা বেকা হৈছে এখন মানে আলি কাটা দুই চাইড হৈ গ'ল আপোনালোকে চাওক ফাইনেলি গাইছ বৰ্তমান ভাইটিয়ে চাহ লৈ আনিলাক এতিয়া চাহ খাব লাগে 10 kroner কাটলো কোনা কোনা কাটছি সব পাৰে আগত ফাইনেলি গাইছ পথাৰত চাহ খোৱা মজা বেলেগ ভাইটিয়ে চুঙা বাপৰ লৈ আনিছে খাই আছে আৰু আমাৰ দুইজনৰে দুটা বাটিত চাহ খোৱা মজা বেলেগ আৰু এতিয়া আছে চিৰা গাইছ চাওক না পথাৰৰ ফিলিংছ মানে কি এটা মজা মই চাহ নানিব বুলি ভাবিছিলোঁ বৰ্তমান চাহ লৈ আনিছে মায়ে দি পঠাইছে আৰু আজি গাইছ মানে কি চাহ গাখীৰ চাহ না লাল চাহ হ'লে গাইছ এতিয়া চাহ মানে ঢালি আছোঁ এয়া গাইছ মোৰ ভাইটি যোৱাবাৰ ভাইটি আৰু মই ভিডিঅ' বনাইছিলোঁ গাইছ এই পথাৰত আহি মাই ফাৰ্ষ্ট ভিডিঅ' গাইছ পথাৰতে আছে আপোনালোকে চাব পাৰে যোৱা বছৰতো গাইছ আৰু আজি গাইছ বাটিত চাহ খোৱা মজা বেলেগ পথাৰৰ মাজত কি ধুনীয়া লাগে না গাইছ আৰু আজি ভাইটিৰ স্কুল নাই গাইছ মোৰ আপোনালোকক মোৰ লগ আছে মুছলিম ভাইসকলক মই সকলোকে কৈছোঁ মোবাইল ৰাখো ঈদৰ আৰু গাইছ আমি আছোঁ এতিয়া পথাৰত চাহ খাই এয়া গাইছ চুঙা বাপৰতে এতিয়া চাহ খাম তাৰে দি ডাউল লগত নুকুলো দে গাইছ এতিয়া চুঙা বাপৰ খাই আছোঁ কিনে আঠা খাই ধৰছি পৰা চাওক গাইছ পানী নাই আলি পাৰ কাটবা বিৰাট কষ্ট হৈ আছে অলপ মানে কি পানী থাকবা লাগে এতিয়া চেউট যায় মানে কি গাইছ কাটবা ভাল হয় আলি পাৰ বৰ্তমান পানী নাই আমি অসমীয়া নহ'ল দুখীয়া বুলি সান্তনা লভিলেনো হ'ব আজিৰ অসমীয়াই নিজক নিচিঙিলে নিজৰ হাতলৈ যাব মোৰ মানে কি আজি ডক্টৰ ভূপেন হাজৰিকাৰ গান এটা গাবলৈ ওলাইছোঁ গানটো কোৱাত ভুল বান্ধি হ'ব পাৰে আৰু মানে পথাৰত আহিছোঁ যেতিয়া মই ডক্টৰ ভূপেন হাজৰিকাৰ গানটো মনত পৰিল যদি ভুল হৈ গাইছ আপোনালোকে ক্ষমা কৰি দিব মোৰ ধৰিত্ৰী আই চৰণত দিবা ঠাই খেতিয়কৰ নিষ্ঠা নাই মাটি বিনে ঔষ খাই দয়া কৰা দয়াশালী আই ৰদ বৰষুণ কাটি কৰি ঘাম পেলাও চহ কৰে তোমাৰ চেনা বিনে আই আমি নিৰুপায় গাইছ খেতি কৰা আৰু গাইছ এই গানটো বহুতে মানে মনত পৰিল গোৱাতে মানে গাইছ ভুল বান্ধি হ'ব পাৰে ক্ষমা কৰি Putri. মই এইখিনি পথাৰৰ পৰা আহিলোঁ সাপ খোট দেখা পাইছিলোঁ এতিয়া খৰিত তলত সোমাই থাকিলোঁ খৰিত আৰু গাইছ আপোনালোকে সাপ চাপ নামাৰিব মই এতিয়া খৰিত তলত মই মানে চাইডত এৰা দিম বুলি ভাবিছিলোঁ এতিয়া খৰিত তলত সোমাই থাকিল এতিয়া গা চা ধুম আৰু গাইছ আজিলৈ ভিডিঅ'টো ইমানে আছিল বাই বাই জয় আই অসম সাপ আপোনালোকে নামাৰিব সাপ